Hello everyone, welcome to Mousumi's Kitchen. আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিম আলু পৰঠা কেনেকৈ একদম সহজ ভাৱে বনাব পাৰি। তাৰ কাৰণে প্ৰথমতে এখন পাতলাকে এনেকুৱাকে ৰুটি বেলি লম। ইয়া বইল আলু পিটিকা কৰি আপোনালোকৰ নিজৰ পছন্দৰ মছলা দি ভাজি লব। ইয়া মছলা দি ভাজি থোৱা আলু পিটিকা ধুনিয়াকে ৰুটিত এনেকুৱাকে স্প্ৰেড কৰি দিম। আলু পৰঠাত অলপ আলু বেছি হলে ভাল লাগে, সেই কাৰণে মই অলপ সৰকে দি দিছো। আলু পৰঠাটো আমি সবেই খাই খুব ভাল পাওঁ, আপোনালোকেও ভাল পাইনে বাৰু? মই দেওবাৰ দিনা প্ৰায়ে বনাওঁ, লৰাৰো স্কুল ছুটি থাকে, হাজবেণ্ডৰো ছুটি থাকে, সেইদিনাখন সবে একেলগে বহি পেলাই ব্ৰেকফাষ্ট কৰি ভালো লাগে। এতিয়া সাইডত দেখিছো নহয়, মই অলপ পানী লগাই দিলো। এতিয়া কি কৰিম, এখন পাতলা ৰুটি লৈ ওপৰত এনেকুৱাকে লগাই দিম। কিন্তু অকল হাতেৰে এনেকৈ সাইডটো সিল কৰিলে কেতিয়াবা কি হৈ যায়, খুল খাই যায়। হাতেৰে যদিও মই এনেকুৱাকে প্ৰেছ কৰি দিছো, কিন্তু তাৰ পাছত মই এতিয়া কি কৰিম, এখন কাটা চামুচ লম, ফৰ্ক লম, লৈ পেলাই সাইডত এনেকুৱাকে প্ৰেছ কৰি দিম। ইয়া দেখিছে এনেকুৱাকে। এতিয়া বাটি এটাত অকমান ঘিউ লৈ এনেকৈ গৰম টাৱাৰ ওপৰত গলাই লম। ডাইৰেক্ট গেছত দিলে কি হয়, বাটিটো কোলা হৈ যায়, কিন্তু টাৱাৰ ওপৰত দি পেলাই গৰম টাৱাখনৰ ওপৰত দি পেলাই গৰম কৰিলে কি হয়, বাটিটো কোলা পৰি নাযায়। একচুয়ালি মোৰ কি হৈছে, মই এটা হাতে ফোনটো লৈ এটা হাতেৰে এনেকৈ পৰঠাখন টাৱাত দিছো যে, সেইকাৰণে দিওঁতে অকমান বৰ সিধাকে দিব নোৱাৰিলো, কিন্তু এতিয়া ধুনিয়াকে হৈ যাব। ঘিউ দি পেলাই ভালকে দুইটা সাইডে ভালকে সিজাই লম। আপোনালোকে ৰিফাইন তেলো দিব পাৰে যদি ঘিউ নাখায়। মই ঘিউ দিছো, ঘিউ খাই পেলাই মোৰ লৰাটোৱে খুব ভাল পায়। এয়া মই এনেকুৱাকে টুকুৰাকে কাটি দিলো, যাতে আপোনালোকক ধুনিয়াকে মই ভিতৰ মছলাখিনি দেখাব পাৰো। এতিয়া মই সাৰ্ভ কৰিম অলপ আচাৰ দি পেলাই আৰু এনেকুৱা দৈ দি পেলাই। দৈ একদম ডাঠ দৈ লগত খাবলৈ খুবেই ভাল লাগে। এয়া দৈ মই আমাৰ ঘৰৰ ওচৰৰে এখন হোটেলৰ পৰা আনিছিলো। কেতিয়াবা বন যায় এনেকুৱা ডাঠ দৈ, একদম এই দৈটো দেখিবলৈ একেবাৰে কাটিবলৈ আইচক্ৰীমৰ নিচিনা লাগে, ইমানেই ডাঠ হয়। আৰু এনেকুৱা ডাঠ দৈ লগত এনেকুৱা আলু পৰঠা খাবলৈ সঁচাকৈ খুব বেছি ভাল হয়। আকৌ এটা নতুন ভিডিঅ' লৈ সোনকালেই লগ পাম। বাই এভৰিৱান।